আজি আকৌ দুটা ব্যঞ্জন লৈ মই আহি গ'লোঁ আপোনালোকৰ ওচৰলৈ। সকলোকে নমস্কাৰ জনাই মই মৌচুমী অন্য এটি ভিডিঅ'লৈ পুনৰ জনালৈ স্বাগতম আৰু নমস্কাৰ। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদি শেষলৈকে ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে শেষত গৈ লাইক আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আৰু আজি মই চকু ফুৰাওঁতে বাৰীখনত দেখি গ'লোঁ কলাকচু খুব ধুনীয়াকৈ লাগি আছে নহয় দেই, খুব ধুনীয়াকৈ কলাকচুবিলাক ওলাইছে আৰু সেয়ে ভাবিলোঁ দুডালমান বুটলোঁ। মই নুবুটলোঁ বাৰু, মায়ে বুটলিব। কচু থুৰি ইমান ধুনীয়াকৈ ওলাই আছে ক'লা কচুবিলাক আৰু এনেকৈ বহুদিন খোৱাও নাছিলোঁ, সেয়ে বুটলি লৈছোঁ কেইটামান ফটাফট। আৰু এইখিনি অকণমান লেৰিলেহে খাই ভাল লাগিব, গতিকে লেৰিলিবৰ কাৰণে এদিন থৈ দিম। আৰু দ্বিতীয় দিনা এয়া আমি কচু বনাবৰ কাৰণে পূৰা ৰেডি কৰি লৈছোঁ শুকান মাছ, আৰু ইয়াত দিম কেইটামান খুদু জলকীয়া, ঘৰ বাৰীতে পিছফালে লাগি আছে, কণ জলকীয়া বা খুদু জলকীয়া বুলি কওঁ আমি। আৰু লৈছোঁ এটা নহৰু আৰু জালুক, তাৰপিছতে বিলাহী লৈছোঁ এটা, আৰু কচু অকণমান হ'লেও শুকাই গ'ল দেখিছে নহয় কালিতকৈ। আৰু এটা লৈ লৈছোঁ গোলনেমুটো লৈ লৈছোঁ অপশ্যনেল, কাৰণ এইটো যদিহে খাওঁতে কেতিয়াবা অকণমান খজুৱাই তেতিয়াহ'লে অকণমান তাত চেপি ল'ব লাগিব। আৰু বাকী এইখিনি এতিয়া মায়ে ভালকৈ ধুই পখালি কাটি বাছি লয়। মই আপোনালোকক আৰু এটা ৰেচিপি দেখুৱাম। ঘৰ বাৰীতে লাগি আছে বিভিন্ন ধৰণৰ পাচলি, আৰু এতিয়া গৰমৰ দিনত পিটিকাবিলাক খাই বেছি ভাল লাগে নহয় জানো। সেয়ে ভাবিলোঁ দুখনমান পিটিকাকৈ বনাই লওঁ। এইফালে কচু দালি হ'ব আৰু এফালে পিটিকা হ'ব। আৰু গতিকে এতিয়া আহি গ'লোঁ বাৰীখনলৈ, লাগি আছে ধুনীয়াকৈ কোমলীয়া ভাত কেৰেলা। আৰু এতিয়া এই ভাত কেৰেলা বইল কৰি আলুৰ সৈতে পিটিকা কৰি খাই কিন্তু খুবেই ভাল লাগে। আপোনালোকে বাৰু ভাল পায়নে জনাবচোন। বাৰীৰ পৰা ভাতকেৰেলা ছিঙি আনি বইল হ'বলৈ দিলোঁহি। আৰু এতিয়া এইফালে বনাবলৈ লৈছোঁ আৰু এটা ৰেচিপি, পিটিকাই হয় কিন্তু জুইত পুৰিব লাগিব। এটা বিলাহী লৈছোঁ, দুটা পটল আৰু নহৰু এটা লৈ লৈছোঁ। আৰু এই ৰেচিপিটো মই দেখিছিলোঁ, ইউটিউবতে দেখিছিলোঁ আৰু তাৰ পৰাই শিকিছিলোঁ বাৰু। আৰু এতিয়া এইখিনি জুইত পুৰি লওঁ আৰু খুব ধুনীয়াকৈ এয়া সিজি গ'ল পটল আৰু বিলাহী লগতে নহৰু। আৰু ইয়াত দি দিম অকণমান পিঁয়াজ, সেইকাৰণে মই কাটি লৈছোঁ বাৰু চব ৰেডি কৰি। তাৰপিছতে ইয়াতে দি দিম মায়ে ধুনীয়াকৈ একদম পূৰা ৰঙা টেষ্টিকৈ বনাই থৈছে খুদু জলকীয়া আচাৰ, ৰ'ব দেখুৱাইছোঁ। এয়া চাওক, আদা আৰু কণ বিলাহীৰ সৈতে খুদু জলকীয়া মায়ে ধুনীয়াকৈ বৈয়ামত ভৰাই থৈছে। ইমান যে টেষ্টি লাগে নহয় খাবলৈ, কৈছোঁ নহয়। আৰু এয়া ৰেডি হৈ গ'ল আমাৰ পটল পুৰা পিটিকা। অকল যে পটলটো পিটিকেই খাব পাৰি সেইটো নহয়, এনেকৈ পুৰি লৈ আপুনি মিক্সিটো পিচি খাব পাৰিব। আৰু লগতে তাত যদি শুকান জলকীয়া দুটা দি দিয়ে, গমেই নাপাব কিহৰ চাটনি বনাইছে। আৰু আনফালে মায়ে কেনেকৈনো কচু বনাইছিলে আপোনালোকক দেখুৱাওঁ।